চুক্তি 6 নম্বৰ দফা কেতিয়া কাৰ্যকৰী কৰিব অসম চুক্তি 6 নম্বৰ দফা কেতিয়া কাৰ্যকৰী কৰিব অসমৰ 6 জনগোষ্ঠীক কেতিয়া জনজাতিকৰণ দিব বহুত হ'ল মুৰ্দাবাদ। শিৱসাগৰত আহোম সেনাৰ এক ব্যক্তিক্ৰমী প্ৰতিবাদ। চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰোধিতা কৰি বহু আন্দোলন হ'ল, বহুত হ'ল প্ৰতিবাদ। এইবাৰ প্ৰতিবাদৰ পদ্ধতি সলনি কৰিছে আহোম সেনাই। ঐতিহাসিক শিৱসাগৰ পুখুৰী পাৰৰ পৰা সেয়েহে চৰকাৰখনৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিলে আহোম সেনাই। প্ৰশ্ন 1, অসমক সাংবিধানিক সুৰক্ষা কৱচ কেতিয়া প্ৰদান কৰিব? প্ৰশ্ন 2, অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কেতিয়া কৰিব? প্ৰশ্ন 3, অসম চুক্তিৰ 6 নং দফা কেতিয়া কাৰ্যকৰী কৰিব? নিৰ্বাচনৰ পূৰ্বে নহয়, অতি শীঘ্ৰে ইয়াৰ উত্তৰ লাগে আহোম সেনাক। নিৰ্বাচনৰ আগে আগে যাতে চৰকাৰী পক্ষই ললিপপ দিব নোৱাৰে তাৰ বাবে এতিয়া প্ৰশ্ন উত্তৰ বিচাৰিছে আহোম সেনাই। অসমৰ 6 জনগোষ্ঠীক কেতিয়া জনজাতিকৰণ দিব বহুত হ'ল মুৰ্দাবাদ। বহুত হ'ল বহুত হ'ল জিন্দাবাদ, বহুত হ'ল মুৰ্দাবাদ। অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কেতিয়া দিব? অসমক সাংবিধানিক সুৰক্ষা কৱচ কেতিয়া দিব? অসমক সাংবিধানিক সুৰক্ষা কৱচ কেতিয়া দিব? বিগত সময়খিনিত আমি যিখন অসমীয়াৰ খিলঞ্জীয়া চৰকাৰ বুলি আমি অনুমান কৰি আছিলোঁ, সেই খিলঞ্জীয়া চৰকাৰখনে বিভিন্ন সময়ৰ পৰা খিলঞ্জীয়া বিৰোধী এটা স্থিতি লৈ আহিছে আৰু এতিয়া শেষত দেখিছোঁ যে খিলঞ্জীয়াৰ যি মাটিৰ অধিকাৰটো শেষ কৰিব বিচাৰিছে। আমি জিন্দাবাদ মুৰ্দাবাদ বহুত কৰিলোঁ অসমৰ সংগ্ৰামী জনগণক লৈ, কিন্তু এইবাৰ এই প্ৰতিবাদৰ ধাৰাটো আমি সলনি কৰিব বিচাৰিছোঁ যে জিন্দাবাদ মুৰ্দাবাদ বহুত হ'ল, এইবাৰ হ'ব প্ৰশ্নৰে প্ৰতিবাদ। আমি প্ৰশ্নৰে প্ৰতিবাদ কৰি আমি কেৱল ৰাজ্য চৰকাৰখন আৰু লগতে বিজেপি দলৰ নেতাকৰ্মীসকলক মাত্ৰ 3-4টা প্ৰশ্ন কৰিছোঁ। সেই প্ৰশ্নকেইটাৰ আমাৰ উত্তৰ লাগে। প্ৰথম কথা হৈছে, অসমক সাংবিধানিক সুৰক্ষা কৱচ কেতিয়া প্ৰদান কৰিব? অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কেতিয়া কৰিব? অসম চুক্তিৰ 6 নং দফা কেতিয়া কাৰ্যকৰী কৰিব? এই মূল 3টা প্ৰশ্নৰ উত্তৰ আমাক বিজেপি চৰকাৰখনে দিব লাগিব আৰু অতি শীঘ্ৰে দিব লাগিব। এই গতিকে শীঘ্ৰে দিব লাগিব যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ তেওঁলোকৰ যিটো নিৰ্বাচনী ললিপপ, সেই ললিপপটো অসমৰ জনসাধাৰণক আমি আৰু গ্ৰহণ কৰিবলৈ নিদিওঁ। যদি অতি শীঘ্ৰে তেওঁলোকে যদি অসম চুক্তি 6 নং দফা কাৰ্যকৰী নকৰে, যদি 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰে, অসমক যদি সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান নকৰে, তেনেহ'লে এই চৰকাৰখনে খিলঞ্জীয়াৰ পক্ষত থকা চৰকাৰ বুলি যিটো তেওঁলোকে জাহিৰ কৰি থাকে, এইটো যে সম্পূৰ্ণ মিছা, সেইটো স্পষ্ট হৈ পৰিব। সেই গতিকে আমি প্ৰতিবাদৰ ধাৰাটো সলনি কৰিব বিচাৰিছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে জিন্দাবাদ মুৰ্দাবাদ বহুত হ'ল, এইবাৰ হ'ব প্ৰশ্নৰে প্ৰতিবাদ। নিউজ ডেস্ক, কলম চুপাৰ।